মই প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে মোৰ চেনেল ফুডিং আড্ডা আৰু আজি আমি এটা ৰেচিপি বনাই আছোঁ। একচুৱেলি মই বনাম, আমি নহয়। তো ৰেচিপিটো মই কি বনাওঁ চাই থাকক, নিশ্চয় ভাল পাব আশা কৰিছোঁ। আৰু যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। মজা ৰেচিপি। আজি আমি বনাই আছোঁ দৈৰে ব্ৰইলাৰ মাংস। তাৰ কাৰণে মই ইনগ্ৰিডিয়েণ্টছখিনি কৈ দিছোঁ। এই ব্ৰইলাৰ মাংস লৈছোঁ 400 গ্ৰাম, দৈ লৈছোঁ, ভালকৈ ফেটি ল'ব লাগিব দৈখিনি 200 গ্ৰাম। এইফালে আছে গৰম মছলা পাউডাৰ, ধনিয়া পাউডাৰ, কাশ্মীৰী চিলি পাউডাৰ, কাটি লোৱা বিলাহী, কাটি লোৱা পিঁয়াজ, জলকীয়া, নিমখ, জিৰা পাউডাৰ, গোটা জিৰা, হালধি পাউডাৰ আৰু আদা নহৰু পেষ্ট। পোনপ্ৰথমে মই ইনগ্ৰিডিয়েণ্টখিনি ৰেডি কৰি লৈছোঁ। আমাৰ মেৰিনেট হৈ গৈছে, তো এতিয়া আমি এইখিনি 15 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিব লাগিব। 6 মিনিট পিছত আপুনি ঢাকনিখন উঠাই দিব। চাইছে মাংসৰ পৰা পানী ওলাই আছে, মানে ব্ৰইলাৰ মাংসত বহুত পৰিমাণে পানী থাকে আৰু লগতে দৈটো পানী আছিলে, গতিকে পানী বহুতখিনি ৰিলিজ কৰি দিছে মাংসখিনিয়ে। আৰু ইয়াৰ লগে লগে মাংসখিনি অলপ অলপ বইলো হৈ গৈছে। এতিয়া আমি ইয়াতে পানীখিনি শুকাই যাব দিব লাগিব আৰু লগতে আমাৰ যিখিনি মছলা আছে গোটেইখিনি ইয়াতে দি দিব লাগিব। আমি ইয়াতে মছলাখিনি দি দিম, আমাৰ গোটেই মছলাখিনি। প্ৰথমতে মই লৈছোঁ হালধি পাউডাৰ। হালধি পাউডাৰখিনি দিয়াৰ পিছত আমি দিম ইয়াতে ধনিয়া পাউডাৰ, লগতে জিৰা পাউডাৰ আৰু গৰম মছলাখিনি আমি পিছত দিম, যেতিয়া বস্তুখিনি কমপ্লিটলি হৈ যাব। নমোৱাৰ আগতে আমি গৰম মছলাখিনি দি দিম আৰু অলপমান চিলি পাউডাৰ। এইখিনি দিয়াৰ পিছত আপুনি নিমখ দি দিব ইয়াতে। নিমখ দি আমাৰ কাটি থোৱা জলকীয়াকেইটা দি দিব। মছলাখিনি দিয়াৰ পিছত ভালকৈ ভাজি ল'ব, গোটেইখিনি বস্তু একেলগে মিক্স কৰি ল'ব আৰু গেছৰ ফ্লেমটো কমাই দিব যাতে মছলাখিনি পুৰি নাযায়। ভাজি লোৱাৰ পিছত আকৌ 3 পৰা 4 মিনিটৰ কাৰণে এইখিনি আপুনি ঢাকি দিব। মছলাখিনি ভাজা হৈ গৈছে, যিহেতু আমাৰ মছলাখিনি তেলখিনি ৰিলিজ কৰি দিছে, তো মছলাখিনি আমাৰ অলমষ্ট ভাজা হৈ গৈছে। এতিয়া আমি ইয়াতে আমাৰ ফেটি যে লৈছিলোঁ দৈখিনি, সেইখিনি মিক্স কৰি দিব লাগিব। তো দৈখিনি দিয়াৰ আগতে আপুনি গেছৰ ফ্লেমটো কমাই ল'ব, নহ'লে দৈটো ফাটি যোৱাৰ বহুত চান্স থাকে। মই আপোনাক দেখাই আছোঁ, গেছৰ ফ্লেমটো আপুনি কমাই ল'লে তাৰপিছত আপুনি দৈখিনি মিক্স কৰি দিব। এইখিনি ইয়াত দি দিছোঁ। দৈখিনি দিয়াৰ লগে লগে আপুনি এইখিনি ভালকৈ মিক্স কৰি ল'ব যাতে দৈখিনি ফাটি নাযায়। পিছত আপুনি ভালকৈ মাংসৰ লগত দৈখিনি মিক্স কৰি 4-5 মিনিটৰ কাৰণে নথকাকৈ অকল এইখিনি ল' ফ্লেমত বইল হ'বলৈ দিব। 5 মিনিট পিছত এইখিনি আপুনি শেষ পৰ্যায়ৰ কাৰণে 10 মিনিটৰ বাবে ঢাকি দিব। পিছত আমি ঢাকনিখন উঠাই দিছোঁ। বহুত ধুনীয়া কালাৰ এটা আহিছে আৰু মাংসখিনি কমপ্লিটলি বইল হৈ গৈছে। এতিয়া আমি ইয়াতে গৰম মছলাখিনি দিম আৰু তাৰপিছত গেছৰ ফ্লেমটো বন্ধ কৰি দিম। গৰম মছলাখিনি দি ভালকৈ মিক্স কৰি ল'ব।
এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এয়া আমাৰ দৈৰে বনোৱা চিকেন ৰেডি হৈ গৈছে। বহুত টেষ্টি হয়, আপোনালোকেও ঘৰত ট্ৰাই কৰক, খাই বহুত ভাল পাব। আৰু যদি ভাল পায় তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই কিনে। মাংসখিনি কমপ্লিটলি গলি গৈছে, একদম বহুত ধুনীয়া হয়, মছলা একদম ভালকৈ মাংসত লাগি আছে। চাই লওক। Demato